শ্ৰদ্ধাৰ ভক্তবান ৰাইজ আৰু মোৰ বন্ধু বান্ধৱীসকল, আজি মই আহিছোঁ চাওক পাতিলাদহৰ ঐতিহাসিক শ্ৰী শ্ৰী ঠাকুৰণী মাৰ মন্দিৰলৈ। আৰু চাওক এই বঙাইগাঁও জিলাৰ ভিতৰত আজি পাতিলাদহত যি ঐতিহাসিক এই শ্ৰী শ্ৰী ঠাকুৰণী মাৰ মন্দিৰলৈ কিমান ভিৰ ৰাতিপুৱাৰ পৰা আপোনালোকে অলপমান চাই থাকিব ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে মই আপোনালোকক দেখুৱাম। এইটো চাওক প্ৰথমতে এই গেটৰ পৰা আপোনালোকক দেখুৱাই আছোঁ। এই গেটতে চাওক আপোনাৰ কিমান ভিৰ মানুহৰ ভক্তৰ সমাগম। এতিয়া আহি চাওক, এইটো আপোনাৰ এটা দ্বিতীয় গেট বুলি ক'ব পাৰি। কি সুন্দৰকৈ আপোনাৰ মানে সজাইছে আৰু ভিতৰলৈ আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকক। এইটো চাওক মন্দিৰস্থলীৰ সন্মুখত আৰু মই এজন বন্ধুকো লগ পালোঁ, ভাল লাগিল। বহুত ভক্তৰ ভিৰ, আপোনালোকে চাই থাকিব। সঁচাকৈ এই মানে পূজাত আহিব নোৱাৰিলে নহয়, মনটো বহুত বেয়া লাগি থাকে। সেইকাৰণে প্ৰত্যেক বছৰত যিমানে কাম নাথাকক কিয় সিদিনাখন আৰু কত কাম নাৰাখোঁ, এই মন্দিৰলৈ মানে আহোঁ, দৰ্শন দিওঁ, ভাল লাগে, মাৰ চৰণত সেৱা জনাওঁ। আপোনালোকে চাব মানে বিভিন্ন ঠাইৰ পৰা, অসমৰ বিভিন্ন ঠাইৰ পৰা আৰু অসমৰ বাহিৰৰ পৰাও ইয়াত ভক্তৰ সমাগম হয়, ভক্তৰ ভিৰ হয়। মন্দিৰস্থলীৰ সন্মুখত আপোনাৰ চাওক কিমান ভিৰ চাওক। আৰু এতিয়াতো আপোনাৰ মানে ভিৰ হোৱা নাই বুলিয়ে ক'ব পাৰি, লাখ লাখ মানুহৰ ভিৰ পাব। এইটো হ'ল মাৰ আপোনাৰ বিসৰ্জন ঘাটলৈ, এইটো নতুনকৈ বনাইছে চাওক, সুন্দৰ এটা পৰিৱেশ চাওক, কি সুন্দৰ। এইটো আমাৰ মন্দিৰৰ চাইডে দিয়ে আৰু ইয়াতে চাওক ইমান ভক্ত। গতিকে সমূহ অসমবাসী ৰাইজলৈ আহ্বান জনাইছোঁ, প্ৰত্যেক বছৰে ইয়াত আহক। যাৰ যি মনৰ কামনা ইয়াতে আপোনালোকে শুৱনি কৰক আৰু মনৰ কামনাবিলাক ক'লে ইয়াতে বহুতক চাকৰি বাকৰি হয় ইয়াতে মানে শুৱনি কৰিলে। বহুতে আপোনাৰ মানে শুৱনিবিলাক দিয়ে, মাইকে দি কৈ থাকে। এইবিলাক আপোনালোকে আহিলে আপোনালোকে গম পাব, দেখিবলৈ পাব। এটা সুন্দৰ ধন্যবাদ।